Hey guys, good morning and welcome back to my YouTube channel Pico Vlogs. আৰু guys এতিয়া সময় হৈছে 8:30 আৰু ৰাইড এটা লাগিছে পল্টন বজাৰ যাব ৰঘুনাথ পথৰ পৰা ৰ লাগিছে অলাত গাইজ আৰু কাষ্টমাৰটো ৰখি আছে তো পিক আপ কৰিবলৈ যাওঁ আৰু গাইজ চেনেলটো যদি কোনো নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ये बड़ी अच्छी बात कही आप আৰু এতিয়া কাষ্টমাৰটো পিক আপ কৰোঁ Head south towards Raghunath Park, then turn left onto Raghunath Park. आपका फ़ोन नंबर बताइए तो मेरा वाला क्या हाँ नंबर मांगते हैं क्या इसमें? नहीं ऐसे ही मतलब एक नया ऐप आया है पांड्या कैब बोल के अच्छा अच्छा बोलिए क्या रेटिंग के लिए? हाँ हाँ 7896 54 चलिए चलिए मल्टी पार्किंग है ना? पार्किंग के पास Turn left onto Bhupin Hazarika Park, south. रोज रात को करते हैं वॉइस आटा शिलोंग शिलोंग यही बार क्या हाँ हाँ Left onto Guwahati Railway Station platform overbridge, then your destination will be on. कितना दिखा रहा है? 68 77 खुद तो देखना पड़ेगा अभी बैग दे दीजिए मैं हेलमेट भी भूल जाऊंगा बैग भी आप आसाम से ही हैं दादा? हाँ ये गौर करके दिखा रहा था हाँ गौर कौन है? वो एक्सटी गार्डन का लोग है ना हाँ एक्सटी गार्डन हाँ वही लोग के नाम से हाँ, हाँ। बोलते हैं ना ये चला पाएंगे क्या मुझे 10 रुपये फटा है थोड़ा सा कोई कस्टमर देखिएगा ये वाला ऐसा कहाँ चल पाएगा चलिए कोई बात नहीं ठीक है। रखिए वो आप हाँ। रख लीजिए। इतनी ही हम एक कंसीडर कर लीजिए कोई बात नहीं। चला लीजिए आप ठीक है शिलोंग का बात है जल्दी में मिलता भी नहीं है पीछे था ना हाँ पीछे था एक तो बोल पुकार रहा था देखते हैं उसी को पकड़ बात ये लोग बहुत टाइम दिखवा देते हैं ठीक है चलते हैं हाँ ठीक है धन्यवाद तो इसी के साथ मेरा पहला राइड कंप्लीट हो गया तो गाइस फार्स्ट राइड कंप्लीट हो गल ओलात धीरेन पार পৰা লৈ আহিছিলোঁ পল্টন বজাৰ টেক্সি ষ্টপেজ শ্বিলঙত যোৱাৰ কাৰণে আৰু গাইছ এতিয়া নেক্সট ৰাইডৰ কাৰণে ইয়াতে ৰখিম এতিয়া ৰেপিডোটো আকৌ অন কৰি লওঁ তো গাইছ ৰাইডত লগ পাই আছোঁ আধা ঘণ্টা ৱেইট কৰাৰ পিছত তো এটা ৰাইড লাগিছে লখৰা যাব তো চাৰাব ভাটিৰ পৰা তো মই কাষ্টমাৰটো পিক আপ কৰিবলৈ যাই আছোঁ এতিয়া এইটো লাগিছে উবেৰত তো ৰেপিডত এটা লাগিছিলে 99ৰ খানাপাৰা গ'লে হয় তো কাষ্টমাৰটো লগালগ কেঞ্চেল কৰি দিছে যদি নাযায় তো বুকিং কিয় কৰে সিহঁতে তো আমাৰ পাৰফৰ্মেন্সটো বেয়া হৈ যায়তো তেনেকৈ কৰিলে তো কোনোবাই যদি নাযায় তেনেকৈ এনে ফকটীয়া বুকিং কৰিব নালাগে তো এতিয়া মই উবেৰৰ কাষ্টমাৰটো পিক আপ কৰোঁ ये पिन लिख लीजिए 8840 Head south, then turn right. Head south on Madhab Path toward Dr. B.K. Kakati Road, then turn right onto बैठ Dr. जाइए। B.K. Kakati Road. हाँ
65 खुलना नहीं होगा। खुला तो मेरे पास भी नहीं है। जीपे कर दीजिए, हाँ जीपे कर दीजिए। जीपे नहीं है मेरा। 20 रुपया होगा एक्स्ट्रा? नहीं है, सिर्फ 100 का नोट है। है ही नहीं मेरे पास भी 100 रुपया है। गाचे पूछिए ना। 20 रुपया होने से मैं आपको दे देता हूँ। हाँ 20 रुपया होने से भी। चलिए ठीक है, कोई बात नहीं, ले लीजिए। सिटी में 70 हो गया। ये रहा। ठीक है। তো গাইজ সেকেন্ড ৰাইডটো কমপ্লিট হ'লে আৰু হয়তো পইচাৰ অলপ প্ৰব্লেম হৈ আছিলে, তো সেইকাৰণে অলপ টাইম লৈ ল'লে। কাষ্টমাৰে কেতিয়াবা ফোন ৰিচিভ নকৰে, কেতিয়াবা কিবা হয়, তো যিয়ে নহওক, তো এইটো ৰাইডটো কেঞ্চেলেই কৰি দিলোঁ মই। এতিয়া পিছৰ ৰাইডত লগ পাইছোঁ। এতিয়া কোনফালে যাওঁ, আগৰ ফালে যাই থাকোঁ ISBT ফালে। তো ISBT ৰাইড পালে পালোঁ, নাপালে আৰু সিফালৰ পৰা একেডেবলত ওলাই যাম। তো গাইজ বহুত দেৰি পিছত এটা ৰাইড লাগিছে। লখৰাৰ পৰা মই খালী আহি গ'লোঁ ধীৰেণ পাৰ লাগি আকৌ। তো এইটো ৰাইডটো যাব ইউনিভাৰ্চিটি। হা ঘৰত পিন 5 2 হেলমেট আছে না? থাক $100 হৈছে। আহিছে দিয়া। তো গাইজ এই ৰাইডটো কমপ্লিট হৈ গ'ল আৰু এই ৰাইডটো লৈ আহিছিলোঁ ধীৰেণপাৰাৰ পৰা জালুকবাৰী। টোটেল এমাউণ্ট হৈছে $100, তো 120 টকা পে' কৰিলে। তো এনেকুৱা 3 নম্বৰ ৰাইড কমপ্লিট হৈ গ'ল। এতিয়া ৰেডি ফৰ 4 নম্বৰ ৰাইড। তো গাইজ ৰাইডত লগ পাই আছোঁ, ইয়াতে অলপ দেৰি ৰখিলোঁ। ৰখাৰ পিছত যদি ৰাইড লাগে তো ঠিকে আছে, নহ'লে আৰু ৰাইডত লগ পাই আছোঁ। তো জালুকবাৰী ৰাইডটো ড্ৰপ কৰি দিয়াৰ পিছত তো কোনো ধৰণৰ ৰাইড অহা নাই। তো মই এতিয়া হোম ডেষ্টিনেশ্যন লগাই দিছোঁ। তো ঘৰলৈকে যাই থাকোঁ হোম ডেষ্টিনেশ্যন লগাৰ, কাৰণ এতিয়া আকৌ ৰাইড নাই। অলপ পিছবেলাকে ওলাব লাগিব। ঠাণ্ডা এতিয়া গৰমো বহুত পৰিছে গাইজ। তো চাই থাকক হোম ডেষ্টিনেশ্যন কোনো ৰাইড লাগি যায় ঠিকেই আছে, নহ'লে তেনেকৈ খালী ঘৰত যাম। তো গাইজ এটা ৰাইড লাগিছে, বালাজী যাব। তো চাওঁ এইটো 130 ডেজ লৈ যাম নহ'লে যাম। তো গাইজ এটা ৰাইড বুকিং কৰি আছে, ইয়াৰ পৰা কামাখ্যাৰ পৰা যাব হেৰিত বালাজী। তো প্ৰথমতে ৰাইডটো আহিছে 106 টকা। তো 100 টকা কৰিছিলোঁ, 30 টকা নাই দিয়া, তো কেঞ্চেল কৰি দিছে। আকৌ বুক কৰিছে, আকৌ একচেপ্ট কৰিছোঁ। তো এবাৰে লিখি দিছোঁ 140 টকা, তো আকৌ কেঞ্চেল কৰি দিছে। আকৌ বুক কৰিছে, এবাৰে লিখি দিছে 150 টকা। এবাৰে যদি আহে কম 200 টকা দিব। সি চাইছে আৰু কেঞ্চেল কৰিছে। 4 hours later. তো এতিয়া ভাত পানী খাই ওলাই আহিলোঁ আৰু এতিয়া সময় 4টা। তো চাওঁ ৰাইড ডাঙৰ লাগে না, সৰু ৰাইড লাগি আছিলে, মই একচেপ্ট কৰা নাই। তো সৰু ৰাইড লৈ কাম নাই, বেকাৰ গাড়ীখন দৌৰি থাকিব। 36, 26 তেনেকৈ ৰাইড আহি আছিলে।
50 টকাৰ ওপৰত ৰাইড হ'ব লাগিব। তো আজি ইমান খাছ আৰ্নিং হোৱাই নাই গাইজ, এনে গাড়ীখন দৌৰাই থকা দৰে হৈ আছে। তো এইটো লাইনত এনেকুৱাই যে কেতিয়াবা ভাল কেতিয়াবা বেয়া, তথাপিও উম্মীদৰ বাদ দুনিয়া কায়েম হে। তো আশা এটা কৰি কিনে আকৌ আহিছোঁ। তো গাইজ ৰাইডত লগ পাই আছোঁ। 15 মিনিট ৰখাৰ পিছত এটা ৰাইড লাগিছে ৰেপিডত। আজি এইটো ফাৰ্ষ্ট ৰাইড আৰু এইটো আজিৰ দিনৰ 4 নম্বৰ ৰাইড ৰেপিডত ফাৰ্ষ্ট ৰাইড। তো আজি ৰাইড নাইয়ে গাইজ। তো কাষ্টমাৰটো পিক আপ কৰিবলৈ যাওঁ। हेलमेट निकाल लेता है। OTP बोलना। हाँ। OTP ये बोला 6449 6449। बाई लाइन आगे में है। हाँ, आपके मोबाइल पे देखिए, तो मोबाइल पे एन करिए, ऐप निकालिए। आपका लोकेशन गलत था इसलिए। आगे से आगे। हाँ आगे 64। छुट्टा दीजिएगा, छुट्टा नहीं है मेरे पास। ठीक है। हाँ हेलमेट हेलमेट। ठीक है। तो आज 4 নম্বৰ ৰাইডটো কমপ্লিট হ'ল। বহুত হেৰি তৰপি তো গাইজ চিধা শ্ৰীনগৰেদি হেৰিত ওলাই যাওঁ চিৰিয়াখানা ফালে। তো ৰাইড লাগিলে লাগিল, এইফালে তো ৰাইড লগাৰ সম্ভাৱনা নাই। তো জুৰোডৰ ফালে যাওঁ, তো ৰাইড লাগিলে ওলাই লৈ যাম। আৰু ইফালেও ৰাইড লাগে কেতিয়াবা। তো গাইজ আৰু এটা ৰাইড লাগিছে ইয়াতে কলাত। তো চৰণীয়া হিল যাব, বেছি নাছিলে মই নকওঁ, 2-3 কিলোমিটাৰ। হা 6943। हेलो हेलो। অঁ কওক। অঁ ক'ত যাব আপুনি? অঁ আহি আছোঁ ৰ'ব। ঠিক আছে হ'ব বাৰু। थर्टी 31 हुआ है ना। हाँ ঠিক আছে वेलकम। राइड तो कमप्लीट हो गल और ये एम 31 और मैं पालो कि पिछत चाम और पे इंडिया तो एन कर दिও। ये गाइज पिछत कम मैं अपना ये राइड केनेके करिब पारि। तो ये राइड तो आको एक्सेप्ट कर जाओ माने पिकआप कर जाओ कलात कत पियाली फुकन যাব। तो गाइज कास्टमार जन आइছে। OTP तो कब?
4092 Head east on Manirapalli Road toward তো গাইজ ৰাইডটো কমপ্লিট হৈ গ'ল এইটো লৈ আহিছিলোঁ চানমাৰী পুলিচ পইণ্টৰ পৰা এইটো কিবা পিয়ালি ফুকন নগৰ বুলি কৈছে তাতে আৰু এমাউণ্ট 31 হৈছে তো এতিয়া ৰেডি ফৰ নেক্সট ৰাইড তো গাইজ আহি গ'লোঁ ঘৰত আৰু ঘৰত আহি এতিয়া আৰ্নিং কৰি আছোঁ তো আজি টোটেল কাম কৰিছিলোঁ 8 ঘণ্টা 5 ঘণ্টা আৰু 5 ঘণ্টা ৰাতিপুৱা হৈছে 3 ঘণ্টা আৰু আবেলি হৈছে 2 ঘণ্টা টোটেল 5 ঘণ্টা আৰু 5 ঘণ্টাৰ 7টা ৰাইড কমপ্লিট কৰিছোঁ এটা হৈছে ৰেপিডত স্ক্ৰিনত ওলাই আছে 67 আৰু তিনিটা হৈছে অলাত 128 আৰু তিনিটা হৈছে আপোনাৰ উবেৰত 141 181 আৰু টোটেল কেলকুলেট কৰি গাইজ হৈছে 367 মান হৈছে আৰু 100 টকা মানৰ তেল জ্বলি গৈছে আৰু 267 থাকিছে গাইজ আৰ্নিং তো বিশেষ খাস আৰ্নিং হোৱা নাই আৰু গাইজ পে ইণ্ডিয়াটো মেনুৱেল ৰাইড কৰিছিলোঁ তো স্ক্ৰিনত ওলাই আছে কিমান টকা হৈছে আৰু তাৰে বেংক ডিপজিট হৈছে 300 টকা মোৰ বেংকত সোমাব গাইজ এইটো মেনুৱেল ৰাইডত তো আপোনালোকে যদি তেনেকৈ মেনুৱেল ৰাইড কৰিব বিচাৰে কেনেকৈ মেনুৱেল ৰাইড কৰে ফ্ৰীতে তো গাইজ কমেণ্টত জনাব নেক্সট ভিডিঅ'ত মই জনাই দিম তো আজিলৈ ইমানতে নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ আজিলৈ ইমানতে বাই বাই और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना